নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ শ্বৰ্ট ইনফৰ্মেটিভলৈ। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ লৈ আহিছোঁ পুনৰ পৃথিৱীৰ বিষয়ে কিছুমান জানিবলগীয়া বিষয়। গতিকে ভিডিঅ'টো নিশ্চয় শেষলৈকে চাই থাকিব। এতিয়া আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পৃথিৱীখন অনবৰতে ঘূৰি আছে যদিও ইয়াৰ একো বস্তু নদ নদী পৰ্বত পাহাৰ মানুহ ঘৰ বাৰী উফহি পৰা নাই কিয়? এই কথাবোৰ আমি সৰুৰে পৰা শুনি আহিছোঁ। পৃথিৱীখন গোল, পৃথিৱী সূৰ্যৰ চাৰিওফালে ঘূৰে। পৃথিৱী ঘূৰি থাকিলেও পৃথিৱীৰ তলত থকা বস্তুবোৰ সৰি নপৰে কিয়? কিয়নো পৃথিৱীৰ ওপৰ তল বুলিবলৈ একো নাই। পৃথিৱীৰ পৰা সূৰ্যলৈ চালে সূৰ্যৰ ওপৰত থকা দেখা যায়, সূৰ্যৰ পৰাও পৃথিৱীলৈ চালে পৃথিৱীৰ ওপৰত থকা দেখা যায়। অৰ্থাৎ পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তি আছে। উদাহৰণস্বৰূপে এটা লোহাৰ টুকুৰাত চুম্বক লগাই দিলে চুম্বকৰ টুকুৰাটো যি দিশত ঘূৰোৱা হয় সেই দিশতে লোহা টুকুৰাও ঘূৰিব। এইদৰে আমাৰ পৃথিৱীখনো মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা বান্ধ খাই আছে বাবে একো বস্তু ঘৰ বাৰী জীৱ জন্তু উফহি নপৰে। আৰু মাধ্যাকৰ্ষণ শক্তিৰ বাবে আমি পৃথিৱীৰ তলত থাকিলেও আমি ওপৰত থকা যেনেই অনুভৱ হয়। যদি পৃথিৱীত মাধ্যাকৰ্ষণ শক্তি নাথাকিলহেঁতেন পৃথিৱীৰ সকলোবোৰ বস্তু বতাহৰ সৈতে উৰি ফুৰিলহেঁতেন। পৃথিৱীৰ সকলো জীৱ দেখিবলৈ একে নহয় কিয়? আদিম জীৱবোৰ খুব সৰল দেহৰ, অৰ্থাৎ প্ৰায় একে শ্ৰেণীৰ আছিল। কিন্তু পৃথিৱীৰ ভিন ভিন ঠাই পৰিৱেশ পৰিস্থিতি বেলেগ বেলেগ। পৰিৱেশ পৰিস্থিতিৰ লগত খাপ খুৱাই জীৱবিলাকৰ অংগ পতংগৰ বিকাশ হয়। জীৱই সদায় পৰিৱেশৰ লগত খাপ খুৱাইহে বংশ বৃদ্ধি কৰিব বিচাৰে। গতিকে পৰিৱেশ ভেদে জীৱবিলাকৰ বিভিন্ন অংগ গঠিত হয়। অংগ পতংগৰ গঠন পৰিৱেশৰ লগত খাপ খোৱা হোৱাৰ লগতে জীৱবোৰৰ খাদ্য প্ৰণালী, চাল চলন, আচাৰ ব্যৱহাৰ আদিও বেলেগ হ'বলৈ ধৰে। এইদৰে পৃথিৱীৰ একে শ্ৰেণীৰ জীৱৰ ঠাইত বিভিন্ন আকৃতিৰ প্ৰকৃতিৰ দেখাত বেলেগ জীৱৰ সৃষ্টি হয়। পৃথিৱীক জলগ্ৰহ বুলি কোৱা হয় কিয়? আমাৰ পৃথিৱীক জলগ্ৰহ বুলিও জনা যায় কাৰণ এতিয়ালৈকে জানিব পৰা মতে সৌৰজগতৰ ভিতৰত পৃথিৱীয়ে একমাত্ৰ গ্ৰহ য'ত জলীয় অৱস্থাত পানী আছে। আমাৰ সাগৰ মহাসাগৰ হ্ৰদ নদ নদী পুখুৰী জান জুৰি সকলোৱেই পানীৰ উৎস। বহু অণুজীৱই সিহঁতৰ বিপাকীয় কাৰ্যবোৰ সম্পাদন কৰিবৰ বাবে পানীৰ মূল দ্ৰব্য হিচাপে ব্যৱহাৰ কৰে। পানী হ'ল আমাৰ পৰিৱেশত থকা সকলো পদাৰ্থৰ ভিতৰত আটাইতকৈ প্ৰয়োজনীয় আৰু লগতে আটাইতকৈ বেছি পৰিমাণে থকা পদাৰ্থ। আমি গা ধোৱা, কাপোৰ ধোৱা, খাওঁতে আৰু আন উদ্দেশ্য পূৰণৰ বাবে পানী ব্যৱহাৰ কৰোঁ। কৃষি আৰু উদ্যোগ জগততো পানী নহ'লেই নহয়। সকলো জীৱৰ দেহত পানী থাকে। মানৱ শৰীৰতো 2/3 প্ৰকৃততে পানী। সেইবাবে পৃথিৱীক জলগ্ৰহ বুলি কোৱা হয়। তৰাবোৰে তিৰবিৰাই কিয়? সূৰ্য আৰু উপগ্ৰহবোৰৰ বাহিৰেও প্ৰায় সকলোবোৰ তৰা বা নক্ষত্ৰ আমাৰ পৃথিৱীৰ পৰা বহু বেছি দূৰত আছে। এই তৰাবোৰৰ কিছুমান হয়তো সূৰ্যতকৈও ডাঙৰ আৰু উজ্জ্বল। কিন্তু পৃথিৱীলৈ তাৰ পোহৰ আহোঁতে বহুদূৰ অতিক্ৰম কৰিব লাগে বাবে সময়ো বেছি লাগে আৰু পোহৰ শক্তিও কমি আহে। এই দুৰ্বল পোহৰ ৰশ্মিবোৰ পৃথিৱীৰ বায়ুমণ্ডলৰ মাজেদি সহজে আহিব নোৱাৰে। বিভিন্ন কাৰণৰ ক্ৰিয়াৰ ফলত এই ৰশ্মিৰ সামান্য দিশ পৰিৱৰ্তন ঘটিব পাৰে। তাৰ ফলত এই তিৰবিৰণি পৰিঘটনাৰ সৃষ্টি হয়। গ্ৰহ উপগ্ৰহবোৰে সূৰ্যৰ ৰশ্মি প্ৰতিফলিত কৰিলেও অৰ্থাৎ ইহঁতৰ নিজা পোহৰ নাথাকিলেও এই প্ৰতিফলিত পোহৰ ৰশ্মি যথেষ্ট শক্তিশালী হোৱা বাবে ইহঁতৰ পৰা অহা পোহৰ ৰশ্মিক পৃথিৱীৰ বায়ুমণ্ডলে বিশেষ বাধা দিব নোৱাৰে। সেইবাবে ইহঁতৰ পোহৰ স্থিৰ